হেল্ল' এভৰিৱান, শিখা দিনলিপি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অলপ বেলেগ ধৰণে বনোৱা জিকাৰ ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াইছোঁ। এইদৰে বনাই খাবলৈ খুবেই টেষ্টি লাগে, গতিকে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো চাই ভাল পাব। এতিয়া আহক আমি দেৰি নকৰি আজিৰ এই ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। ৰেচিপিটোৰ কাৰণে মই ইয়াত 4-5টামান জিকা খুব ভালদৰে ধুই লৈছোঁ আৰু তাৰপিছত এতিয়া জিকাখিনি এনেকৈ অলপ ডাঙৰ ডাঙৰকৈ মই কাটি লৈছোঁ, যিহেতু জিকাখিনি সোনকালে সিজি যাব। আৰু তাৰপিছত 2টা আলু মিডিয়াম চাইজৰ আলু 2টা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু ইয়াত এটা পিঁয়াজ আৰু এটা বিলাহী মিডিয়াম চাইজৰ সেইটা মিক্সিত পিচি পেষ্ট কৰি ল'লোঁ। এতিয়া প্ৰথমতে আলুখিনি ফ্ৰাই কৰি ল'ব লাগিব। তাৰ কাৰণে গেছটো অন কৰি এখন কেৰাহী পাতি দিছোঁ আৰু ইয়াত জোখমতে মিঠাতেল দি দিছোঁ। তেলখিনি যেতিয়া ভালদৰে গৰম হৈছে ইয়াত এতিয়া আলুখিনি দিছোঁ আৰু আলুখিনি আমি হাফ ফ্ৰাই কৰি ল'ম। আৰু আজিৰ এই জিকা আলু ৰেচিপিটোত মই একো মছলা ব্যৱহাৰ নকৰোঁ। মছলা ব্যৱহাৰ নকৰাকৈও খুব টেষ্টি হয় ৰেচিপিটো, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ইয়াত এতিয়া অলপমান নিমখ দি দিছোঁ, তেতিয়া আলুখিনি সোনকালে সিজিব। নিমখ আমি পাছতো ব্যৱহাৰ কৰিম। তাৰপিছত গোটেইখিনি ভালদৰে লৰাই লোৱাৰ পিছত এইখিনি ঢাকি দিম আৰু যেতিয়ালৈকে আলুখিনি সিজে তেতিয়ালৈকে এটা আমি পেষ্ট ৰেডি কৰি লওঁ আহক। পেষ্টটো ৰেডি কৰিবৰ কাৰণে এটা সৰু মিক্সি জাৰ লৈছোঁ আৰু ইয়াত মই আজি এয়া ব্যৱহাৰ কৰিছোঁ পপি চিডছ বা আফুগুটি, আৰু যিটো খচখচ বুলিও কোৱা হয়। ইয়াৰ যিটো ঔষধি গুণ সেইটো কৈ মই কেতিয়াও শেষ কৰিব নোৱাৰিম। আমাৰ হেল্থৰ কাৰণে বহুত ভাল। মই প্ৰায় 3 চামুচমান এয়া আফুগুটি লৈছোঁ আৰু এইখিনি এনেকৈ শুকানেই মিক্সিত পিচি লৈছোঁ। পানী দিলে অলপ পিচিবৰ কাৰণে অসুবিধা হয় পপি চিডছবিলাক, সেইকাৰণে এনেকৈ প্ৰথমতে শুকানকৈ এইখিনি পিচি লোৱাৰ পিছত ইয়াত এতিয়া 2 চামুচ এয়া বগা সৰিয়হ ব্যৱহাৰ কৰিছোঁ। পৰাপক্ষত বগা সৰিয়হ ব্যৱহাৰ কৰিব, ক'লা সৰিয়হতকৈ। আৰু ইয়াত এতিয়া প্ৰায় এয়া 1 ইঞ্চিতকৈ অলপ কমেই হ'ব, অকণমান আদা দি দিছোঁ। তাৰপিছত এতিয়া অলপমান পানী দি এটা খুব মিহিকৈ মই পেষ্ট ৰেডি কৰি ল'ম। বহুত বেছি পানী মই ইয়াত ব্যৱহাৰ কৰা নাই। আৰু এয়া পপি চিডছ আৰু বগা সৰিয়হ দি বনোৱা পেষ্টটো ৰেডি হৈ গ'ল। ইয়াত ইচ্ছা কৰিলে আপোনালোকে কেঁচা জলকীয়াও যোগ কৰিব পাৰে, কিন্তু মই জলকীয়া দিয়া নাই। তাৰপিছত যিখিনি আলু ফ্ৰাই কৰিবৰ কাৰণে দিছিলোঁ, আলুখিনিও ভালদৰে ফ্ৰাই হৈ গৈছে। কাটা চামুচ এখনে এনেদৰে চাইছোঁ। তাৰপিছত আলুখিনি এতিয়া এখন প্লেটত উলিয়াই লৈছোঁ। একেখন কেৰাহীতে আৰু অলপ মিঠাতেল দি তেলখিনি গৰম হ'বলৈ দিছিলোঁ। তেলখিনি যেতিয়া ভালদৰে গৰম হ'ল ইয়াত এতিয়া মই সৰু চামুচেৰে 1 চামুচ এয়া ক'লা সৰিয়হ দিছোঁ আৰু ক'লা সৰিয়হখিনি যেতিয়া ভালদৰে ফুটিছে ইয়াত যিটো পিঁয়াজ আৰু বিলাহী পেষ্ট ৰাখিছিলোঁ সেই পেষ্টখিনি দি দিছোঁ আৰু এতিয়া এই গোটেইখিনি খুব ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। যিমানে ভালদৰে ফ্ৰাই কৰা যায় সিমানেই তৰকাৰী বা আঞ্জাখন খাবৰ কাৰণে সোৱাদযুক্ত হয়। ইয়াত এতিয়া নিজৰ টেষ্ট অনুসৰি নিমখ দি দিছোঁ আৰু তাৰপিছত এতিয়া এইখিনি সোনকালে ফ্ৰাই হ'বৰ কাৰণে ঢাকি দিম। প্ৰায় 6-7 মিনিটমান সময় লাগিব এইখিনি ভালদৰে ফ্ৰাই হ'বৰ কাৰণে। এয়া পিঁয়াজ আৰু বিলাহীখিনি ভালদৰে ফ্ৰাই হৈ গৈছে। এয়া চাওক ওপৰলৈ অলপ তেল বিৰিঙি আহিছে, তেতিয়াই গম পাব ভালদৰে ফ্ৰাই হৈছে বুলি। ইয়াত এতিয়া আধা চামুচ দিছোঁ হালধি গুড়ি, তাৰপিছত কালাৰৰ কাৰণে আধা চামুচমানেই হ'ব এয়া কাশ্মীৰ ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকে অলপ জ্বলা দিব বিচাৰে তেতিয়া ৰেড চিলি পাউডাৰ বা কেঁচা জলকীয়াও দিব পাৰে। এইখিনি এতিয়া 1 মিনিটমান সময়ৰ কাৰণে এনেদৰে ফ্ৰাই কৰি লৈছোঁ। গোটেইখিনি ভালদৰে ফ্ৰাই কৰি লোৱাৰ পিছত যিখিনি জিকা ডাঙৰ ডাঙৰকৈ কাটি ৰাখিছিলোঁ জিকাখিনি দিছোঁ আৰু জিকাখিনি মই ডাঙৰ ডাঙৰকৈ কাটিছোঁ কাৰণ জিকাখিনি সোনকালে সিজি যায়। আৰু এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত প্ৰায় এনেকেই 5 মিনিটমান সময়ৰ কাৰণে জিকাখিনি ফ্ৰাই কৰি ল'ম আৰু সোনকালে সিজিবৰ কাৰণে এইখিনি এতিয়া মই ঢাকি দিছোঁ। অলপমান সময় সিজাৰ পিছত এয়া চাওক জিকাখিনিৰ পৰা পানী ওলাইছে। ইয়াত মই বেলেগকৈ পানী ব্যৱহাৰ কৰা নাই, যদি দৰকাৰ হয় পিছত পানী আকৌ যোগ কৰিম। আৰু যিখিনি আলু আগতীয়াকৈ ফ্ৰাই কৰি ৰাখিছিলোঁ আলুখিনিও দিছোঁ। ইয়াত এতিয়া গোটেইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। বহুত বেছি সময়ো নালাগে কাৰণ আলুখিনি আগতীয়াকৈ আমি ফ্ৰাই কৰি লোৱাই আছে। ইয়াত এতিয়া এগিলাচ মই এয়া গৰম পানী দি দিছোঁ আৰু ইয়াত মই বহুত বেছি পানী ব্যৱহাৰ কৰা নাই। অলপ গ্ৰেভি টাইপত হ'লেই খাবলৈ বেছি টেষ্টি হয়, গতিকে পানী কমকৈ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ টেষ্ট অনুসৰি চাই ল'ব। তাৰপিছত গোটেইখিনি ভালদৰে যেতিয়া সিজিলে ইয়াত একেবাৰে লাষ্টত এতিয়া যিখিনি আফুগুটি আৰু বগা সৰিয়হৰ পেষ্ট ৰেডি কৰি ৰাখিছিলোঁ সেইখিনি গোটেইখিনি দি দিছোঁ আৰু এইখিনি দিয়াৰ পিছত আৰু 2-3 মিনিটমান সময়ৰ কাৰণে এইখিনি উতলিবলৈ দিম।
সৰিয়হ আৰু আফুগুটি পেষ্ট দিয়াৰ 2-3 মিনিটমানৰ পাছত ইয়াত একেবাৰে লাষ্টত এয়া অলপ কেঁচা মিঠাতেল এনেকৈ দি দিছোঁ। এনেকৈ অলপ কেঁচা মিঠাতেল দি দিলে খুব ধুনীয়া এটা টেষ্ট আহে। যদি আপোনালোকে আগতে দিয়া নাই এনেকৈ বনাই চাবচোন। আৰু তাৰপিছত এইখিনি আকৌ 2 মিনিটমান সময়ৰ কাৰণে উতলিবলৈ দিয়াৰ পিছত এতিয়া গেছটো অফ কৰি এইখিনি 5 মিনিটৰ কাৰণে এনেকৈ ইয়াত ঢাকি ৰাখিছোঁ। আৰু এইখিনি ঢাকি ৰখা 5 মিনিটমান সময় হৈ গ'ল। এয়া চাওক কিমান ধুনীয়া এটা কালাৰ হৈছে, যদিও ইয়াত একো মছলা ব্যৱহাৰ কৰা নাই। খুব কম সময় লাগে বনাবৰ কাৰণে, কিন্তু খাবলৈ খুবেই টেষ্টি হয়। যদি আপোনালোকে বনোৱা নাই এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্টত জনাব কেনে পালে ৰেচিপিটো। পুনৰ লগ পাম এটা নতুন আৰু সহজ ৰেচিপিৰ সৈতে। আৰু আজিৰ এই ৰেচিপিটো শেষৰলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।